মাহে মাহে লাভ কৰিব ৩০০০ টকা। ৰাজ্যবাসীৰ বাবে লৈ আহিছোঁ এক ডাঙৰ খবৰ। পুনৰ জনাই আছোঁ যে প্ৰতি মাহে লাভ কৰিব ৩০০০ টকা আৰু এই ধনৰাশি লাভ কৰিবলৈ কিমান বছৰৰ লোকে আবেদন কৰিব লাগিব চাওঁ আহক সবিশেষ তথ্য। প্ৰিয় দৰ্শকসকল, আপুনি যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটোত ছাবস্ক্ৰাইব কৰি একোটাকৈ লাইক কৰি দিব। আমি পৰিৱেশন কৰা প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ যাতে আপোনালোকে পোনপ্ৰথমেই পায় তাৰ বাবে বেল আইকনটো ক্লিক কৰি দিব, একেবাৰে নাপাহৰিব। গতিকে আহকচোন পুনৰ বাতৰিৰ অংশলৈ আগবাঢ়ো। জনাই আছোঁ এক ডাঙৰ খবৰ, মাহে মাহে লাভ কৰিব ৩০০০ টকা। ১৮ বছৰৰ পৰাই আবেদন কৰিব পাৰিব। চৰকাৰৰ আন এক অভিলাষী পেঞ্চন যোজনা। প্ৰতি মাহে আপোনাৰ একাউণ্টত জমা হ'ব ৩০০০০কৈ টকা। ১৮ বছৰ হিতাধিকাৰীয়ে জমা থ'ব লাগিব ৫৫ টকাকৈ। ৪০ বছৰৰ হিতাধিকাৰীয়ে জমা থ'ব লাগিব ২০০ টকাকৈ। শ্ৰমিকৰ বৃদ্ধকাল সুৰক্ষাৰ বাবে এই আঁচনি গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। আৰু এই ধনৰাশি ৬০ বছৰৰ পাছত পেঞ্চন হিচাপে শ্ৰমিকে লাভ কৰিব ৩০০০০ টকাকৈ। প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন পেঞ্চন যোজনাৰ অধীনত লাভ কৰিব এই সুবিধা। কোনে কেনেকৈ লাভ কৰিব এই সুবিধা? অসংগঠিত শ্ৰমিক যাৰ মাহিলী উপাৰ্জন ১৫,০০০তকৈ কম সেই লোকে আবেদন কৰিব পাৰিব। এই আঁচনিৰ বাবে হিতাধিকাৰীৰ লগত থাকিব লাগিব সঞ্চয় বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড নাম্বাৰ। নিকটতম CSC কেন্দ্ৰত গৈ কৰিব পাৰিব এই আবেদন। জনধন একাউণ্ট নম্বৰেও কৰিব পাৰিব পঞ্জীয়ন। পেঞ্চন লাভৰ সময়ত হিতাধিকাৰীৰ মৃত্যু হ'লে পত্নীয়ে লাভ কৰিব ৫০% ধনৰাশি। গতিকে জনাই আছোঁ ১৮ বছৰ বয়সৰ পৰাই কৰিব পাৰিব আবেদন। চৰকাৰৰ আন এক অভিলাষী পেঞ্চন যোজনা। প্ৰতি মাহে আপোনাৰ একাউণ্টত জমা হ'ব ৩০০০০ টকাকৈ। গতিকে অতি শীঘ্ৰেই আবেদন কৰক।